নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পদ্মজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি যাবলৈ আছে স্থানলৈ, সূৰ্য মন্দিৰ টিলিঙা মন্দিৰলৈ। আৰু আপোনালোকক বহুত দিন মই ভিডিঅ' দিব পৰা নাই, কাৰণটো হৈছে মোৰ পৰীক্ষা আছিলে 1 মাৰ্চত শেষ হৈছে। BA ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা চলি আছিলে, সেইকাৰণে আকৌ ভিডিঅ' দিব পৰা নাই। আৰু আপোনালোকে চাই থকা ভিডিঅ'টো শেষলৈকে ৰখি আছোঁ আমি গাড়ী অহালৈ। আৰু আমাৰ লগত যাবলৈ আছে এজন তাৰপাছত আছে কৰি দিম কিবা এনেই কবি মাজে মাজে ভিডিঅ'। তাৰপিছত আৰু আমি যাম এতিয়া ট্ৰেইনত। অলপ ৰখিয়াচোন বাছলৈ নহয় মেজিকলৈ। অট' আহিব নি? অট' আহিব বোলে, অট' আৰু ইফালে এজন আহিছে। আৰু জন কৈছিলে হাই জন। আৰু চান ভাবিছে আপোনালোকে এই গ্লাছখন কিয় লগাই লৈছে, হঠাৎ ক'ৰ পৰা আহি গ'ল। এইখন হৈছে ৰ'দৰ কাৰণে অলপমান, আৰু চকু অলপমান প্ৰব্লেম হৈছে। আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে, আপোনালোকক দেখুৱাই যাম কি কি হয়। পাই গ'লোহি সাপেখাতি। এইটো হৈছে আমাৰ সাপেখাতি ষ্টেচন। আমি এতিয়া ইয়াৰ পৰা উঠি যাম বৰডুবিলৈ। এতিয়ালৈকে ট্ৰেইন আহি পোৱা নাই। 9টা চাৰে 9টাত পাবহি ট্ৰেইন। আমি এতিয়া ৰখি আছোঁ ট্ৰেইনৰ অপেক্ষা। উঠি লওঁ, ইয়াতে খালী আছে, ইয়াতে ঘূৰাই দিব। পাই গ'লোঁ বৰহাট ষ্টেচন। আপোনালোকে যদি নামনি ফালৰ পৰা আহে তেন্তে আপোনালোকে বৰডুবি ষ্টেচনত নামি আকৌ পুনৰ ঘূৰি গৈ পশ্চিম দিশে ঘূৰি গৈ বাওঁ চাইডে সোমোৱা ৰাস্তাটো খোজকাঢ়ি গ'লে বেছি দূৰ নহয়। ইয়াতে চাকিখন সজাই আছে, মানে লৈ আছোঁ চাকি। মই সূতা বান্ধিম, সূতা আৰু কি কি দিছা চাকি তাকি ফুল সজা গৈ আছোঁ। বনাই আজি গৈ আছোঁ, গৈ আছোঁ। চাকিখন জ্বলাই লওঁ, তাৰপাছত মই দেখুৱাই আছোঁ ভিডিঅ'টো। এই গছজোপা তলত শিৱলিংগ আছে, আৰু মই সেয়া দেখিছেনে, মই পূজা সেৱা কৰি আছোঁ। এই গছজোপাৰ ওচৰতে পূজাৰীজনে মালি আছে মানুহসকলক, ৰাইজসকলক, ভক্তসকলক। আৰু সেয়া দেখিছে টিলিঙা মন্দিৰত মানুহ বহুত আছে, যথেষ্ট মানুহ ঠিক গৈছে। এতিয়া আমাৰ পূজা কৰা হৈ গ'ল আৰু চাকি বন্তি জ্বলাই আছে। আমি গৈ আছোঁ অলপমান আৰু আগবাঢ়ি। পাৰ চৰাই বহুত আছে মেলা। ক'ত ইয়াত দেখিছা বহুত আছে টিলিঙা। এই টিলিঙা মন্দিৰটো স্থাপন হৈছিলে 1965 চনত। আৰু এই টিলিঙা মন্দিৰটো 1965 চনৰ কোনোবা দিনতে ইয়াৰ বাগানত কাম কৰা এজন শ্ৰমিকে দেখিছিলে যে এটা আহঁত গছজোপাৰ তলত এটা শিৱলিংগ ওলাই আছে। আৰু বাগানৰ কৰ্তৃপক্ষক জনোৱাৰ পাছত এই টিলিঙা মন্দিৰটো স্থাপন কৰা হয়। ইয়াত দেখিছে টিলিঙাই। আজি আহিলেও ভাল লাগিলে মনটো, বহুত দিনৰ পৰা আশা এটা পূৰ্ণ হ'ল। আৰু বিচাৰিছোঁ সকলো সুস্থ থাকক, ভালে থাকক, আৰু এই আমাৰ কৰোণামুক্ত হওক সমগ্ৰ দেশ, সমগ্ৰ ভাৰত, সমগ্ৰ পৃথিৱী। তাকে কামনা কৰিছোঁ। সকলো সুস্থ থাকক, সুস্থ থাকিলে আমি সুস্থ থাকিম।
তাকে বিচাৰিছোঁ টিলিঙা বুঢ়া হৈ গৈছে টিলিঙা বহুত বেয়া মানে পুৰা ৰংটো সলনি হৈ গৈছে ভগৱানে জ্বলাই আছে চাকি মন্দিৰ টিলিঙা মন্দিৰ পালৈছোঁ বিদায় লৈছোঁ এতিয়া বিদায় আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ যিমান পালে খবৰ জনাব ভিডিঅ'ত যথেষ্ট ভোক লগাবে ভাত কেইটামানকে খাই লওঁ এয়া দিলেহি ভাত এতিয়া খাই লওঁ আৰু এই ভাতকেইটা খাই চিধা ঘৰ মোলৈ ষ্টেচনলৈ গৈ আৰু ঘৰলৈ যাওঁ তাতে আছে খানা খুন্দা পানী বটল দিয়ালৈ তই আজি ভাত নিদিয়ে আমিয়ে খাওঁ দুখন দিলে এখন নিদিয়ে নহয় বাইদেউ ফাইনেলি পাই গ'লোঁ সাপে খাটি আৰু আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ আৰু নেক্সট এটা ভিডিঅ' পোৱাৰ আশাৰে আৰু আপোনালোকে ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব